মাকতে গিয়াল আজি এক মাহে হ'ল কি বেয়া কৰি আছে মস্ত ঘৰনা খালাৰ শিক্ষা লগা হৈছে সাদাকে খোলা কাল শৰ্মাদা কওক আপোনাৰ কামতে ঘূৰি আছোঁ ৰ'ব এই গোটেইখন গাঁৱৰ কাম হ'ল এতিয়া এখন গাঁও পাইছোঁ ৰ'ব তাতে কিবাকৈ অলপ অংকটো কৰিব পাৰিলে মালামাল হ'ব পাৰিলোঁ হয় আপোনাকো কিবা এটা দিব পাৰিলোঁ হয় হ'ব দিয়ক এই পাইছোঁ ৰ'ব ওচৰতে আছোঁ ৰ'ব দিয়ক দিয়ক কামটো কৰিম দিয়ক মই আৰম্ভ কৰিব আহিছোঁ দিয়ক হ'ব দিয়ক দিয়ক পইচাটো দিব এই নেউলাক নকওঁ তাক আৰু দেখাত কাম পাৰি না পইচা গুণিব পাৰিবেন নহয় দিয়ক হ'ব দিয়ক কামটো কৰিব পাৰি থকা ব্যৱস্থাটো কৰিব পাৰি হেল্ল' শৰ্মাদা ক'ত আছে আপুনি আহে নাই নেকি এই মই মানুহ ঘৰত তাতে পাইছোঁ ৰ'ব ৰাস্তাত আছোঁ সোধা নাই বৰ্তমান এতিয়া সুধো ৰ'ব আলোচনাটো কৰি লওঁ দিয়ক 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 ৰাতিপুৱা পাৰ্টি হ'ব দিয়ক দিয়ক এই চাবা খুৰা খুৰা তুমি পারমি এতে বস পচন্দ তুমি বেয়া কিবা কামত আছিল কামত মানে বেলেগ কামত নহয় কি হৈছে চোৱা মই পইচা ৰে খুৰা তাৰমানে ধৰক আপোনাৰ 1 লাখ টাকা আছে মই 2 লাখ টাকা তোলা চিষ্টেমত কৰোঁ আপোনাৰ আছে নেকি মোৰতো এনে পইচা নাই এতিয়া লগত ক'ৰবাত এনে মানুহ আছে নেকি হেৰি কৰি দিব পাৰে আমাৰ ঘৰত এটা মানুহ আছে এই মানুহ সহায় কৰে বা পইচা চইচা দিয়ে কাৰোবাক লাগি সুধিলো আপুনি যোগাযোগ কৰি দিব পাৰিব না পাৰিম পাৰিম আৰু মোক এটা ৰুম লাগিছিলে ৰুম আমাৰ গাঁৱত নাই ৰুম নাই নাপাম নেকি এটা ক'ব নাপাবা চাই দিয়ক এটা কাম কৰিবা পাৰ মানে কি মই ঘৰত আকলাই আছোঁ মোৰ তিনি চলি কোনো নাই হয় নেকি নহ'লে মোৰ লগত থাকিব পাৰ থাকিবা দিবা পাৰি হ'বলা থাকিবা মোৰ লগত ৰাতি ফাংচন কৰে না কি ফাংচন না এইটো ফাংচন নহয় এইটো ফাংচন সেইটো মাজে মাজে চলে হ'ব আজি বাৰু চলে দিয়া তুমি কেইদিনমান থাকিবা মই 3 দিন 2 দিন থাকিম আৰু কিবা এটা মই হেৰি কৰি পেলাই গুচি যাম পিছে মোক ভাড়া চাড়া দিবা নালাগে তুমি এটা কাম কৰিবা থাকা কেইদিন এইটোৰ দাম তুলিবা হ'ব দিয়ক 50,000 টাকা এটা দিবা নালাগে নালাগে এইটোৰ দাম আমি চাহ তাহ খাওঁ নেকি কিবা চাহ নাখাওঁ দিয়ক এতিয়া ৰুটি দাম ব'লা তুমি যে কালি মানুহটোৰ কথা কৈছিলে তুমি বহা তে মই মানুহ মাতি উঠি কামটো আহিব পুৰা আৰু অলপ চাইডত যাম কাম আছে তোমাৰ এতিয়া কামটো হ'ল মই মাতি উঠি খুৰাও গেল কোকবা গেল কেতিয়াবা আহে কামটো হ'ব লাগে হ'লে অলপ পকেটখন গৰম কৰিব পাৰিলোঁ হয় তাকেতো কি হ'ব এতিয়া মাহেৰি খাব লগা হয় নেকি মাজন বা ঘৰত আছে নে নাই মাজন মাজনা মাজন মাজনা মই ৰ'বা এই কাম এটা আছিল কি কাম এই মানে মোক তাকে এটা মানুহ দিছিল কোন মানুহ মানে কি তাক যদি তুমি 1 লাখ টাকা দিয়ক সি 2 লাখ টাকা কৰি হয় নেকি এতিয়া মোৰতো পইচা নাই
বহাচোন বহা ভালকে এ নহয় নহয় বোলা আমাৰ তাকে যাম মানুহটো যাব বোলে তো কি আছে হয় নেকি যাব বোলা আমাৰ আৰু মাতে কৈ দে কৈ আহ যা যা আচ্ছা অ ঘৰত আছা তুমি অ মই আহি আছো বা একদম মাত চুৰি দে বোলা মোৰ মতে কেনে জানো না আমাৰ গাঁৱৰ পৰা কোনোবাই দিয়া অ শৰ্মাদা ক'ত আছে অ মক্কেল এটা আহিছি ৰ'ব তাকেতো কিবা হয় আপুনি অলকান কৰিব বেছি দেৰি নকৰিব আৰু দিয়ক মই কথা চথা পাতি লওঁ নাই কি নাই ক'ত হ'ব তাই নমনকৈ মাৰিছোঁ দিয়ক হেল্ল' এই বহাচোতে এই বহা মাজন এইটো আলো না নমস্কাৰ অ তুমি এই টকা মই কৰোঁ আপোনাৰ কিমান মান আছে মোৰ না মাজন আগৰ মানুহ বহুত আছে মাল ৰ'বচোন হেল্ল' পইচাটো আপোনাৰ কালি হ'ব দিয়ক ট্ৰেন্সফাৰ হৈ যাব 7 কৰোৰ টকা দিয়ক দিয়ক এইভাগে মিটিঙত আছোঁ ৰ'ব দিয়ক দিয়ক কিমান মান আছে আপোনাৰ কি কৈছো মাহাজনৰ তামাম টকা আছে আছে নহয় কিন্তু তোমাক দিয়াটো খুৰাক জানে মোৰ সেই নাই বিশ্বাস টকাটো দিয়া মাল গাতে দিছে না গাতে দি মাল আছে পুতি ধৰিছি মাহাজনে মাল আপুনি আজি দিব নেকি আৰু মই কালি ৰাতিপুৱাই যাম কালি আৰু বেলেগত দৌৰাটোত আপোনাৰ মিটিং আছে হয় নেকি ট্ৰেন্সফাৰটো আপোনাৰ ধৰক আপুনি যদি এতিয়া 10 লাখ টকাটো দেই আপুনি আজি ধৰক শুক্ৰবাৰ শনিবাৰে ৰবিবাৰে ৰাতিপুৱা আপুনি একাউণ্টত পাই যাব তুমি তো 12 লাখ টকা পাব পিছত যদি তুমি আৰু আপুনি চিন্তা নকৰিব এইটো কৰে নে নাই কৰো হৈ যাব দিয়ক ক'ত দিম আপোনাৰ দি পাইছি হ'ব পাৰ্টি হ'ব ঘূৰাই দিব বোলে হয় নেকি বাকীটা পইচাটো পইচাটো মই আনো নেকি যাই পইচাটো লৈ আহক দেৰি মাহাজন আহিয়ে নাপলাকা তাকে আপুনি কি সঁচাই কৈছে নে মিছা কৈছে মাহাজনক বিশ্বাস কৰিব লগা মানুহ মোক তামাম ভাল পায় যি কওঁ তাকে কৰে মাহাজন তুমি না কিন্তু তোমাৰ বিশ্বাসত হে দিবি আনছো হেল্ল' দিয়ক মই আধা ঘণ্টাৰ পিছত এখেতৰ খুৰাৰ ফাইলটো হেৰি কৰি দি আছোঁ 10 লাখ আছে ট্ৰেন্সফাৰ কৰি দি আছোঁ দিয়ক বিশ্বাসত হে দিবি আনছো মোৰ বিশ্বাসত দিছি 10 লাখ টকাটো লৰ নি ভালকে ৰাখিবা কিন্তু আমি এটা কাম কৰোঁ নেকি আনছি বোধা এইটো পাৰ্টিটো কৰিব লাগছে গুলা কৰিম দিয়ক হ'ব দিয়ক বঢ়িয়া খানা এখেতে বনাব খুৰাই বোলে ধুনীয়া খানা বনাব ধুনীয়া বনাই মাৰি পইচা ঠিকে আছে ন কথাখিনি বনি ল'ব পাৰ 10 লাখ টকাটো বনা সহজ নহয় ন মেচিনত কোন বেলেগ কৰিলে নহয় পইচাটো হেৰি নাই নাই তে গধূলি পাৰ্টিটো হ'ব ফোন আছে হেল্ল' শৰ্মাদা হয় নেকি দিয়ক মই গৈ আছোঁ দিয়ক গৈ আছোঁ দিয়ক দিয়ক কাম হৈছে ক'ত যাবা মই আহি আছোঁ ৰ'ব আহিম দিয়ক খুৰা একেলগে লৈ আহিম দিয়ক বহা আহিছোঁ হ'ব দিয়ক পইচাটোতো পালোৱেই শৰ্মাদাক ফোনে কৰা যায় হেল্ল' শৰ্মাদা আপোনাৰ কাম হৈ গৈছে কি ক
হয় নেকি এ তো জলদি আ অ আ এ মজা আইজা অ শৰ্মা দা মই যাই আছোঁ দক তাতে আছে না আড্ডাত দক পইচা তোৰ কামটো হ'ল নেকি কি পইচাৰ কাম এ আমাৰ চলি পথালি ডাইৰেক্ট পইচাৰ কাম হয় টোটেল 8খান গাঁও হ'ল 8খান গাঁও এখন এটি কি এখন এটি 8খান গাঁও হ'ল আৰু কেইখন লাগবো আৰু 7খান মান ৰৈ যাব তোৰ মতে কেইখন লাগবো আৰু 12খান মান হ'লে ভাল 12খান নাম দেই 12খান আনেই কম কৰি গ'ল অ। এতিয়া বাদ দি 10 লাখ আনছি আমি পইচাটো লওঁ অ। তাকো ক'ৰবাত যাবা দে অ। 10,000 মান দি আমি ফুটুং দিওঁ তাকো থকাব লাগবো সি অ, নেকি তাকো মানুহ থকাম। থবই আমি থকাম অ। এনাই নেকি বছ যো এতিয়া লোৱা এতিয়া আমি যাওঁ সি আহক অ, আড্ডাত যাওঁ ৰাস্তাত যাওঁ কাম হৈ গেল আজি পইচা লতে বেগত বহুত চিনিয়ে গেছি হেই বুমন ই আহিব নাই যে কিবা কৰে আই নে নাহিবা? ই থব নেকি আমাক টাইমটো চাইছোঁ টাইম এতিয়া বৰ্তমান এই ফুল বে 12:40 ফুল ফুলবা লাগব মই ফুল কিবা এটা কেটে নাহিলেও কথা নাই দে কি নাহিলে কথা নাই তাৰ ঘৰত যা 10 লাখ টাকাৰ কথা হয় ইবাৰ তাক আহিব থকাব লাগব তন্ধেৰো তাক প্লেনটোৰ কথা কৈ নিবি পাগলা নেকি মই চুল এই ই কৈ দিব নালাগে মোৰ কিন্তু 50 আমাৰো 50 হেৰি কিমান আছিলে 10 লাখ 10 লাখ হ'লে 50 হৈ যাব 2 4 6 8 2 4 6 ইয়াত বাকী বাছৰ মোৰ প্লেন মৰে খানাটো আকৌ হালা তই তিনি কি হ'ব কি আইবেটা মুচি এতিয়া খেলা মন বাদ দি। আইবেটা মুচি মন হাল্লা অন্য একদম ধুনীয়াকে থাক আজিকালি ফেচবুকতো তামাম লাগিছে মোৰ কি ক কি হল কাম হৈ গেল এতিয়া মোৰ মালখিনি দি মই যাওঁ শুন আমি আগে বেংকত জমাটো দিও আকৌ বেংকত জমা দিব লাগে মোৰ মাল দি মই যাওঁ মোৰ কিমান হেৰি হৈছে গম শুন এইটো লৈছ তোক দিম দিয়াৰ আগতে আমি এটা কাম কৰিব লাগিব এই ব্লেকৰ বসিয়া না হোৱাইট কৰিব লাগিব না আমি হোৱাইট কৰি আহুৱাকে আৰু যাবি শুন দেই কি? পইচা যদি 19 20 গাদ্দাৰি হয় না, তই বা- বেছি নবক পিৰাতে বান্ধি থৈ কাম ময়ে কৰিম ভাল। আৰু যদি মন আমাক ভাল contact কৰ, হা? এ তই মনে মনে থাক আমাৰ কেনে দেখি বছৰ- কেনে দেখি ও ই আছে মোৰ বডি গাড়ী বেছে কোন উড়ান পাই দিব জুবান দিছো জুবান পাত্তাৰ কি কিন্তু লাকিৰ ভাই। তোক দিবাই লাগে ও কিন্তু মাল লাগল কিন্তু এই এক কিমান দিব লাগিব 20 টাকা এটা দিবি চাহ 20 টাকা দিম হ'ব না শব্দ করছিলি তাতে 50 টাকা কৰি দিম 50 টাকা কৰি দিম মোক মোটামুটি 3 লাখ টাকা লাগবে তার 1 টাকা হ'ব 3 লাখ নহয় তোক 3.5 লাখ দি দিম 50 কৰি 50,000 হিম লক করবে লাগবে গদলা 7 বজাত আর যদি পয়সা না পাও এটা কেটা বাজিল ওই উন এটা বাজে পয়সা যদি না পাই 4 টাকাতে ডেট কর দিম বা ও যা এই ডেট কৰিব লাগে যা লাগে যা ও তই যাবি ভালকে গধুল বেলা 7 বজাত মই তে আহিম যদি পয়সা যদি না পাও আজি নহয় কিন্তু যোৱাকালি আহিবি আজি আহিম আজি যোৱাকালি আহিবি আজি নালগে যোৱাকালি আহিবি আজি যদি না পাও আমি কিন্তু যোৱাকালি আহিবি এতিয়া কৰিব লগা একো নাই ইও গেল ই মানুহ ঠগে নাই আমি এক ঠগালো আজি এতিয়া যাব লাগে আমি বল এতিয়া ঘৰে ঘৰে যাওঁ ও ঘৰে ঘৰে যায় ভাগাব নালগে নেকি এতিয়া মই যাওঁ দে তন্দে থাক পাগলা নেকি যো পয়সা আনি পেলেও লাভ নহয় কিবা দেখাব লাগা আছে এইবাৰ মোক ৰজনীগন্ধা ৰাখিলো 10 লাখ টাকা মই ৰাখিতে লাগছে ভাল ক'তবা গেল এই ত্ৰিপুৰাত গজমুৰাত কুবামৰান দিন জ্বলে ৰাতি জ্বলে 10 লাখ টাকা পালো আৰু আমাক কুনি কাটে বঢ়িয়া ও বাপু এফালে অ ক'ত মাল ক'ত ও কি বেয়া ক'ব লাগে যোৱাকালি পাইছিলো নে নাই যোৱাকালি তই ক'ত যোৱাকালি 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 পাইছিলো আৰু তাৰে আগৰ দিনা কবি যোৱাকালি যোৱাকালি তই যোৱাকালি আহিবি আমি যাওঁ এতিয়া খেলা যোৱাকালি যোৱাকালি না পইচা দি পইচা এটা তোৰ একাউণ্ট নাম্বাৰ তোৰ Account number নাই, block হৈছে, চলি গ'ল ব্লক হৈছে একাউণ্ট নাম্বাৰ দি একাউন্ট নাম্বাৰ নাই ব্লক হৈছে পইচা লাগে নাম্বাৰ দি একাউণ্ট নাম্বাৰ দি এই একাউন্ট নাম্বাৰ নাই ব্লক হৈছে বুলি কেই ৰাখব লাগে পেটিএমত পেটিএমৰ নাম্বাৰ দি পেটিএম নাই পিন্ধিয়া নাই এই পাগলা কৰব কি পেটিএমৰ কথা নহয়, কৈছে মই পইচা লাগা আহিছে গম মই এটা পালা কাম কৰিম, মোৰ ৰ। গাড়ী বৈ আহিছে গাড়ীত 70000 টাকা লাগে শুন মই এটা মানুহ কল কৰোঁ সি তোক পইচাটো দি দিব আজি ইমান কথা কিটাকে পইচা নাই ৰাজ এই এটা কাম কৰিবি তোৰ নামটো কি আছিল প্ৰিন্স প্ৰিন্স প্ৰিন্সক আপুনি পইচাটো দিব মই আজি বেংকত দি দিছিলোঁ ঠিক আছে আৰু বেছি তই জাগা হাৰবাৰ পাৰা সেইগলা বাদ দেখোন তই গধূলিবেলা আহিবি 4:30 বজাত পাই যাবি পইচা গধূলি আৰু গুডলা যদি 7:30 বজাত আহি পইচা যদি নাপাও জমা দিছি
পাইছা গোটাই কিটাকে ঘূৰি গধলা মানে কি ৰ'দ যোৱাৰ পিছত ৰ'দ যোৱাৰ পিছত আহিবি 5টা বজাত আহিম মই অ। 5টা বজাৰ পিছত যদি পইচা নাপাওঁ তোৰ মুখত চেণ্ডেল যা এ শুন ঐ যাবা ঐ পেছলি হৈ যা হৈ যা ছাগাল দৰাক দি থৈছো যা যা জতা মাৰি মুখত তই এই ছাগাল জৰাক দিবি এই চশমা মাৰিছে কি কৰব এই নেদাও তো কি কৰবি নেদাও ঐ টিকেট বুকিং কৰ আমি যাব লাগে থাইলেণ্ড থাইলেণ্ড 10 লাখ টাকা লৈ থাইলেণ্ড যাই কেছে যাব গুৱাহাটী যাম শ্বিলং যাও নেকি শিল মাৰে ইয়াক এ জো এ তই টিকেট বুকিং কৰবি মোৰ পইচা কেতিয়া খালাক ক'তবা গেল 5টা বাজিল গজমুৰৰ হাত আহৰা ইয়াতেই বহি ক'ত মৰে কোৰবানী ক'ত যাই চাওঁ ইয়াতে বহু আহিব কাৰণ কষ্ট না গম পায় ছাগালটোৱে দৰাক দিয়া হ'ল মোৰো দৰাক লোৱা হ'ল আহি নাই দেখোন 5টা বাজিল ফোন আহিছে পইচা পাই গেলো বাছ য়েছ কতে এই 5:30 বাজিলাতে ৰখি আছো কি এই পাগলা আহিছে নেকি তহঁতে মই হেলা নাজনো এতিয়া মোক কিবা হেৰি হল দে হ'ব দে গজমুৰা তহঁতে খাই মৰ তহঁতৰ কেঞ্চাৰ হ'ব যা কেঞ্চাৰ হ'ব মই ভগৱানক ভাবছো কেঞ্চাৰ হ'ব তহঁতৰ এই 10 লাখৰ জেগাত 20 লাখ যাব যা দে মদ তহঁতে মদ তাতে থাইলেণ্ডত মদ ভাল গেল পইচা পাম ও হৰকান্ত কি আৰু আজন কি হা আজি সোমবাৰ বেলা ৰবিবাৰে দিয়া তাকে তো ৰবা তুমিও তো মোৰ বিশ্বাসত পইচা আনি দিছ এতিয়া খুৰীৰে গালি মাৰি আছে ঘৰত মানুহো দেখা দেখি নাই পইচাও নাই কি বিয়া আইছি না থগালাকে মোক তোমাৰ দায়িত্ব দিছিলো কৰিব পাৰি দা কিন্তু ই কিয় নাই ফোন এটা কৰিবি নেকি ফোনটো কৰিব লাগিছিল তুমি মোবাইলটো লৈ ৰবা যা মোবাইলটো আনছো ৰবা থগাব নেকি এই গাঁৱৰ পৰা কৈছো দা সিদিনা তুমি ৰাতি আমাৰ তাতে আহিছিলা এই তুমি যে আমাৰ তাতে আহিছিলা এই যি মই যে পইচাটো তোমাক দিছিলো 10 লাখটো এই এতিয়া মানুহটো সদায় আহিছে পইচাটো বোলে দিবা লাগে আপিটোৰ বিয়া আহিছে তই কি কৈছ এইগিলাখান এতিয়া মই মানুহটো কি কম দিয়া হ'ব দা কি কৈছি সি আমাৰ তাৰ পইচা আনি দিছি তাৰ এতিয়া যাক পইচা কোন দিছিলি মানে সি পইচা গেলে দিয়ে বেলেগ কথা কৈছে সেই বেলেগ অফিচাৰে পইচা গেলে লৈ গ'ল পলিচি কথা পইচা কি হ'ব এতিয়া তোমাৰ বিশ্বাসতে দিছিলো মই টকা আপি বিয়া আহিছে মই কি কৰোঁ তো নমস্কাৰ বন্ধুসকল যদি আজি আমাৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব তো আজিলৈকে ইমানখিনিয়ে আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈকে জয় অসম। জয় অসম।